আকাশবাণী যোৰহাট। নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ। শ্ৰোতাসকল, আজি হৈছে বিশ্ব ধঁপাত নিবাৰণী দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হৈছে অসমত ধঁপাত নিবাৰণী অভিযানৰ সৈতে প্ৰথমৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি ডক্টৰ ভক্তিময় ভট্টাচাৰ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিছে এয়া সুদৰ্শন বৰুৱাই। নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ। আজি বিশ্ব ধঁপাত নিবাৰণী দিৱস। ধঁপাত সেৱনৰ লগত জড়িত স্বাস্থ্যজনিত বিপদ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ সেৱন হ্ৰাস কৰাৰ বাবে সুদৃঢ় নীতিৰ পোষকতা কৰা এই বিশ্ব ধঁপাত নিবাৰণী দিৱসৰ বিষয়ে যি বিতংভাৱে আলোচনা কৰিবৰ বাবে আজি আমাৰ সৈতে এগৰাকী বিশিষ্ট অতিথি উপস্থিত আছে। যোৰহাট জিলাৰ জিলা যক্ষ্মা বিষয়া, জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া, লগতে আমাৰ ৰাজ্যখনৰ ধঁপাত নিবাৰণী অভিযানৰ সৈতে প্ৰথমৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী বিশিষ্ট ব্যক্তি ডাক্তৰ ভক্তিময় ভট্টাচাৰ্য ডাঙৰীয়া, প্ৰথমে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, যিহেতু আজি বিশ্ব ধঁপাত নিবাৰণী দিৱস, এই বিষয়বস্তুৰ আলোচনাৰ আৰম্ভণিতেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই বিশেষ দিৱসটিৰ লক্ষ্য, উদ্দেশ্য আৰু বিশেষত্ব কেনেধৰণৰ? হয়, জয়তে মই আজি বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনাখন আপোনালোকৰ সকলোৰে এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰে আপোনালোকে এনেকুৱা ধৰণৰ এটা এৱাৰনেছ প্ৰগ্ৰেম কৰি পেলাই আমাৰ জনসাধাৰণক উপকৃত কৰি আহিছে। WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে বিশ্বৰ প্ৰায় গৰিষ্ঠ সংখ্যক দেশৰ মানুহে লগ হৈ এটা ট্ৰিটি কৰিছিলে, য'ত ট্ৰিটিত ভাৰতবৰ্ষও এটা ছিগনেটৰী আছিলে, যে ক্ৰমান্বয়ে বাঢ়ি অহা ধঁপাতজনিত ৰোগসমূহৰ বিৰুদ্ধে সকলোকে একত্ৰিত কৰি পেলাই যুঁজিবৰ কাৰণে এটা ব্যৱস্থা লৈছিলে। আৰু সেই ব্যৱস্থাৰ অন্তৰ্গত হিচাপেই আমি 31 মে তাৰিখটো বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে উদযাপন কৰি জনসাধাৰণৰ মাজত সজাগ সচেতনতাৰ বৃদ্ধিৰ অৰ্থে বিশ্বজুৰি এটা প্ৰবল জনমত গঢ়াৰ ইয়াৰ মূল উদ্দেশ্য। হয়, নিশ্চয়কৈ। যিহেতু বিশ্ব ধঁপাত নিবাৰণী দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে একোটিকৈ বিষয়বস্তু নিৰ্ধাৰণ কৰি দিয়া হয়, সেয়েহে এই বৰ্ষৰ যি মূল বিষয়বস্তু, এই বিষয়বস্তুৰ সম্পৰ্কত আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এইবাৰৰ বিষয়বস্তুটো নিৰ্ধাৰণ কৰা হৈছে? হয়, প্ৰত্যেক বছৰে একোটা নিৰ্দিষ্ট ছেক্টৰৰ ওপৰত বিষয়বস্তু লৈ পেলাই এই দিৱসটো উদযাপন কৰা হয়। নিশ্চয়কৈ। কিন্তু এই বছৰ আমি এটা বিশেষ বিষয় ল'ব খুজিছোঁ, এইটো হ'ল এক্সপ'জিং ইণ্ডাষ্ট্ৰিজ প্ৰেক্টিছ অন টবাকো এণ্ড নিকটিং প্ৰডাক্টছ, আনমাস্কিং দ্যাৰ এফৰ্ট। তেওঁলোকে টবাকো ইণ্ডাষ্ট্ৰিবিলাকে যেতিয়াই আমাৰ গোটেই সমগ্ৰ বিশ্বজুৰি ভালেসংখ্যক দেশে ধঁপাতৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰম্ভ কৰিলে, তেতিয়া টবাকো ইণ্ডাষ্ট্ৰিবিলাকে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰি ল'ৰা ছোৱালীবিলাকক আকৃষ্ট কৰিবলৈ বা যাতে ধঁপাতটো বেয়া নহয় তেনেকুৱা ধৰণে এটা বাতাবৰণ সৃষ্টি কৰিবলৈ এটা চেষ্টা কৰি আহিছে। সেই টেকটিক্সবিলাকৰ বিৰুদ্ধে আমি কেনেকৈ তেওঁলোকক আনমাস্কিং কৰি তেওঁলোকক ৰাইজক অৱগত কৰাম যে এই ধৰণে ভুল নাযাব। আপুনি জানে চাগে আমি এতিয়া টবাকো এডভাৰটাইজমেণ্ট কৰিবলৈ আমি নিদিওঁ। আগতে উইলছ ট্ৰফি হৈছিলে, ক্ৰিকেট খেল হৈছিলে, নহয় জানো বাৰু? আজিকালি হ'ব নোৱাৰে। ঠিক তেনেধৰণে কোনো ধৰণৰ ছেকশ্যন 5 অফ চিগাৰেট এণ্ড আদাৰ টবাকো প্ৰডাক্ট এক্ট অনুসৰি কেতিয়াও নোৱাৰে, এডভাৰটাইজমেণ্ট কৰিব নোৱাৰে। তো সেই বস্তুটো কিন্তু তেওঁলোকে ইনডাইৰেক্ট এডভাৰটাইজমেণ্ট কিছুমান কৰে। ধৰক কেনেবাকৈ আহি পেলাই তেওঁলোকে গানৰ এটা অনুষ্ঠান এটা কৰিলে, কালচাৰেল নাইট এটা কৰিলে, কালচাৰেল নাইটটোত কিন্তু তেওঁলোকৰ ব্ৰেণ্ড নেমটো ইউজ কৰিলে। গম পালেনে কথাটো? কোনোবা এটা প্ৰমোশ্যন কৰিলে, কোনোবা এটা মাৰ্কেট প্লেচত তেওঁলোকৰ এখন দোকান দি থৈছে ধৰক, তাত আহি পেলাই ফ্ৰীকৈ তেওঁলোকে আপ্যায়ন কৰিলে। তেনেকুৱা ধৰণৰ গোটেই বস্তুবিলাক যাতে কৰিব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখি সকলোকে সজাগ সচেতন কৰি থোৱাই আচলতে মূল উদ্দেশ্য। হয়, নিশ্চয়কৈ। খুব এটি সুন্দৰ বিষয়বস্তুৰে এইবাৰৰ বিশ্ব ধঁপাত নিবাৰণী দিৱসৰ পোষকতা কৰা হৈছে আৰু আপুনি খুব বিতংভাৱে আলোচনাটি আগবঢ়াইছে। আমি আশা কৰিছোঁ শ্ৰোতাসকল উপকৃত হৈছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আমি ধঁপাত নিবাৰণী দিৱস পালন কৰিবলগীয়া হৈছে, গতিকে এই ধঁপাত বা নিচাগ্ৰহণে এটা মানৱ দেহত কেনেধৰণৰ অপকাৰ সাধন কৰিব পাৰে? ধঁপাতে আচলতে গোটেই সমগ্ৰ শৰীৰতে ক্ষতি কৰে, মূৰৰ চুলিৰ পৰা ভৰি বুঢ়াঙুলিলৈকে। মূল বেমাৰ
2টা বা 3টা আছে, কিন্তু তাৰ ভিতৰত কেঞ্চাৰ, হৃদৰোগ, ব্ৰেইন ষ্ট্ৰক, প্ৰেছাৰ এইকেইটা অন্যতম। কিন্তু আপোনাৰ চুলি সোনকালে সৰিব পাৰে, চকুত চনিৰ পৰা বেমাৰ হ'ব পাৰে, বয়সৰ আচুৰ সোনকালে পৰিব পাৰে, ডিঙিৰ কেঞ্চাৰ হ'ব পাৰে, হাওঁফাওৰ কেঞ্চাৰ হ'ব পাৰে, হাওঁফাওৰ অন্যান্য বেমাৰবিলাক যেনে এজমা, নিউম'নিয়া, ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ যাক COPD বুলি কোৱা যায়, বা TB আৰু ধঁপাত এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কোৱা যায়। যি ধঁপাত খাই থাকে তাৰে TB আটাইতকৈ বেছিকৈ হয়। ক'ভিডো মাৰাত্মক হৈ পৰে ধঁপাত খাই থকা ধূম্ৰপায়ী ব্যক্তিসকলৰ মাজত, লাংছৰ বেমাৰ। তাৰ উপৰিও পাকস্থলীৰ কেঞ্চাৰ, মহিলাৰ ঋতুস্ৰাৱৰ সকলো ধৰণৰ প্ৰব্লেম, বেছিকৈ ঋতুস্ৰাৱ হোৱা, কমটি ঋতুস্ৰাৱ হোৱা, বা জৰায়ুৰ সন্মুখ ভাগত কেঞ্চাৰ হোৱা, বা সন্তান জন্ম দিয়া গৰ্ভধাৰণ ক্ষমতা নাইকিয়া হৈ যোৱা, পুৰুষত্বহীনতা হোৱা, ভৰিত নুশুকোৱা ঘাঁহ হোৱা যাক গেংগ্ৰিন বুলি কোৱা যায়। আৰু সকলো বেমাৰে আচলতে ধঁপাতে কি কৰে, বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো লাহে লাহে নিঃশেষ কৰি দিয়ে। সেইকাৰণে মানুহৰ যিকোনো বেমাৰে বেছি হৈ যায়। এজন কম্পেয়াৰ কৰিলে ধঁপাত নোখোৱা মানুহ, ধঁপাত খোৱা মানুহ, যি উপায়ে নাখাওক লাগিলে, ধঁপাত 2টা পৰাই খাব পাৰে, ধোঁৱা আৰু ধোঁৱাবিহীন, যি উপায়ে নাখাওক লাগিলে, 2টা প্ৰকাৰে অপকাৰী আৰু বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো নাইকিয়া কৰি দিয়ে। সেইকাৰণে আপোনাৰ কাৰ কেতিয়া বেমাৰ হ'ব ধঁপাত খোৱা মানুহৰ, সেইটো আপোনাক কোনেও ক'ব নোৱাৰে। এজন মানুহে হয়তো 80 বছৰলৈকে ধঁপাত খাই আছে, তেখেতৰ বেমাৰ হোৱা নাই, কাৰণ তেখেতৰ বডি ৰেজিষ্টেঞ্চটোৰ লগত যুঁজ বাগৰ কৰি বডি ৰেজিষ্টেঞ্চটো জিকি আছে। কিন্তু এজন মানুহে হয়তো 2 বছৰ ধঁপাত খাইছিলে, কিন্তু তেখেতৰ বডি ৰেজিষ্টেঞ্চটো হাৰি গ'ল, তেখেতৰ কেঞ্চাৰ বা হ'ল বা অন্যান্য বেমাৰবিলাক হ'ব পাৰে। যিহেতু ধঁপাতে বৰ্তমানৰ সমাজখনত যথেষ্ট ক্ষতি সাধন কৰিছে, গতিকে যিহেতু আমাৰ আজিৰ অনুষ্ঠানটিও যুৱক যুৱতীসকলৰ বাবে বিশেষতঃ প্ৰচাৰিত, সেয়েহে আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, বৰ্তমানৰ যুৱ প্ৰজন্মটোৰ উত্তৰণত এই ধঁপাত এক সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে নেকি বাৰু? যদিহে হৈছে, তেনেহ'লে আমি নিবাৰণৰ ব্যৱস্থা কেনেদৰে কৰিব লাগিব? ধঁপাত টবাকো ইজ এ ছ'চিয়েল ডিজিজ, নিতান্ত সত্য। ধঁপাত এটা সামাজিক ব্যাধি, কিন্তু ইয়াত আমি আচলতে দাসত্বৰ প্ৰতীক। ধঁপাত দাসত্বৰ প্ৰতীক। ব্ৰিটিছ আক্ৰান্তসকলে বা পৰ্তুগীজ বণিকবিলাকে যেতিয়া ধঁপাত আমেৰিকাৰ পৰা লৈ আহিছিলে, কলম্বাছে যেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিলে, তেখেতৰ লগত যোৱা ধূৰ্ত পৰ্তুগীজ বণিকবিলাকে ভাৰতবৰ্ষলৈ লৈ আনিছিলে, ইউৰোপ আদি অন্যান্য কাণ্ট্ৰিবিলাকলৈকো আনিছিলে। কিন্তু এতিয়া ইউৰোপ বা অন্যান্য পাশ্চাত্যৰ দেশবিলাকত আপুনি ধঁপাতৰ প্ৰচলন কমকৈ দেখিব। ভাৰতবৰ্ষত কিন্তু এতিয়াও সেই ইউৰোপীয়ান বণিকসকলে দিয়া দাসৰ প্ৰতীক এটা আমি লৈ আছোঁ, যে আমি ধঁপাত এতিয়াও খাই আছোঁ। কোনো খাদ্যগুণ নোহোৱা এই ধঁপাত নামৰ উদ্ভিদবিধ কোনো স্তন্যপায়ী জন্তুৱে নাখায়। এৰা বেৰা আপুনি দিব নালাগে ইয়াক খেতি কৰিবলৈ যাওঁতে, গম পাইছেনে কথাটো? ইমানেই বিষাক্ত ৰসায়ন আছে ইয়াত। কিন্তু আমি মানুহে ইয়াত থকা নিকোটিন নামৰ এটা ৰসায়ন, যাৰ কাৰণে খালে মনটো ভাল লাগে, তাৰ কাৰণেই কিন্তু আমি ইয়াক খাই আছোঁ। আৰু এই দাসত্বৰ প্ৰতীকটো আমি এতিয়াও জীয়াই ৰাখিছোঁ। এজন মানুহে যেতিয়া এটা বয়সত ধঁপাত খাবলৈ আৰম্ভ কৰে ওৰে জীৱন খাই থাকিব লগা হয়, কাৰণ তাৰ নিচাৰ প্ৰভাৱটো বহুত বেছি। ই মন ভাল লগোৱাই নিচা, মানুহজন বেছি এলাৰ্ট হৈ যায়। সেইকাৰণে ঘপককৈ এৰিবলৈ টান পায়, আৰু মানুহে বুজিবলৈ টান পায় যে ইয়াৰ পৰা অপকাৰ হ'ব। কাৰণ কেলৈ ধঁপাতে মানুহজনৰ লাহে 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 অপকাৰ কৰে, হঠাতে অপকাৰ নকৰে। গম পাইছেনে কথাটো? আৰু কাৰ কেতিয়া অপকাৰ কৰিব ধৰিব নোৱাৰে। সেইকাৰণে আমাৰ জীৱনত যুৱ মানসিকতাৰ এটা সলনি হোৱাৰ এটা আমি আশা কৰোঁ। তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই যিটো মেকলে নামৰ মানুহজনে ব্ৰিটিছ এডভাইচ দিলে যে আমাৰ যিটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো এডুকেশ্যন আছিলে, সেই এডুকেশ্যন ব্যৱস্থাটো নষ্ট কৰি ব্ৰিটিছ এডুকেশ্যন ব্যৱস্থাটো ভাৰতবৰ্ষত দিব লাগে, তেতিয়াৰ পৰাই আমাৰ যুৱ মানসিকতা পাশ্চাত্যৰ ফালে ধাৱলিত হ'ল। আৰু সেইটোৱে আমাৰ এতিয়াও আমি সেই আৰ্ট ফৰ্মটো ল'বলৈ আমি যত্ন কৰিছোঁ। আমি ষ্টাইল হৈ পেলাই চিগাৰেট খাই পেলাই, ষ্টাইল হৈ পেলাই গুটখা খাই পেলাই আমি ভাল পাওঁ, পাশ্চাত্যৰ ঢঙত যাবলৈ চেষ্টা কৰোঁ। তেওঁলোকে কিন্তু এৰি দিছে, কিন্তু আমি এতিয়াও সেই তেওঁলোকে দিয়া দাসত্বৰ বোজা লৈ আছোঁ। এতিয়া অভিশাপ, মই সামাজিকবাদী বুলিয়ে কোৱা নাই, এইটো এটা মিনেছ, এটা অভিশাপ। হয়, নিশ্চয়কৈ। যিহেতু সাধাৰণতে যুৱ বয়সতেই এই ধঁপাতৰ প্ৰতি বেছিকৈ আসক্ত হোৱা দেখা যায়, গতিকে ইয়াৰ বিপৰীতে যদি আমি এতিয়াই সুস্বাস্থ্য আৰু নিৰোগী এটা প্ৰজন্ম তৈয়াৰ কৰিব বিচাৰোঁ, তেতিয়া
এই ধপাত নামৰ প্ৰত্যাহ্বানৰ বিপৰীতে আমি পৰিত্ৰাণৰ উপায়সমূহ কেনেধৰণে আমি বিবেচনা কৰিব লাগিব বাৰু? খুব ভাল প্ৰশ্ন আচলতে, কিন্তু ইয়াতে বহুত ধৰণৰ মাল্টি ছেক্টৰিয়েল এপ্ৰ'চ হ'ব লাগিব। গেট ষ্টাডিৰ গ্ল'বেল অডেল টবাকো ছাৰ্ভেত আপুনি দেখিব যে অসমে বেছিকৈ আমি ধপাত ব্যৱহাৰ কৰিছোঁ 1 আৰু 2 যদি আপুনি কম্পেৰিজন কৰা যায়। এতিয়া গ্লেড 1ৰ যিখন পাতনি তাতে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পলিচিটি সম্পৰ্কে খুব ধুনীয়াকৈ লেখা আছে। মাল্টি চেণ্ট্ৰিক এপ্ৰ'চ কৰিব বিচাৰিছে। ধৰক টবাকো কাল্টিভেটৰবিলাকক অল্টাৰনেটিভলি টবাকৰ সলনি কটন কপাহ খেতি কৰিবলৈ, বা আপোনাৰ যিবিলাক ইণ্ডাষ্ট্ৰিত সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বিড়ি ফেক্টৰীত কাম কৰি থকা আছিল তেওঁলোকৰ অল্টাৰনেটিভ জব। আৰু আমি যিবিলাকে কনজিউম কৰি আছোঁ, অকল ছাপ্লাইটো কমালে নহ'ব, কনজিউম কৰি আছোঁ, সেই কনজিউমবিলাকৰ এৱাৰনেছটো আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে স্কুল এডুকেশ্যন দি পেলাই আমি প্ৰথমতেই যেতিয়া তাহাঁতক সেইটোৰ পৰা মুক্ত কৰিব পাৰোঁ, সেইটো এটা ব্যৱস্থা ল'বলৈ যত্ন কৰা হৈছে। আমাৰ নেশ্যনেল টবাকো কণ্ট্ৰল প্ৰগ্ৰেমৰ যোগেদি ইয়াৰ এটা পৰিকল্পনা কৰা হৈছে। আৰু তাৰ উপৰিও চিগাৰেট এণ্ড আদাৰ টবাকো প্ৰডাক্ট এক্টখন যিখন আছে তাৰ যোগেদি আনলফুল এক্টিভিটি কণ্ট্ৰল এক্ট দেই, নিয়ন্ত্ৰণ আইনহে। কাৰণ ধপাতটো এতিয়ালৈকে একেবাৰে হেৰি বুলি ড্ৰাগছৰ নিচিনাকৈ তেনেকুৱা ষ্ট্ৰং ল হোৱা নাই ধপাতৰ এগেইনষ্টত। কণ্ট্ৰল আইনৰ প্ৰয়োগ কৰি এৱাৰনেছ জেনেৰেশ্যনৰ যোগেদি আমি যুৱ সমাজৰ ওচৰলৈ যাব লাগিব। আৰু এজন ল'ৰা বা ছোৱালীক ঘৰখন পৰিয়ালটোৰ মাক দেউতাকে যি শিক্ষা দিয়ে সেই শিক্ষা বহুত বহুত প্ৰয়োজনীয়। মাকে যদি গুটখা খাই থাকে, আজিকালি আধুনিক যুগত দেখা যায়, আপুনি দেখিব মাকবিলাকে ভেণ্টি বেগত খুব ধুনীয়াকৈ গল্ডেন বেগটোত ধুনীয়াকৈ গুটখা পেকটো ভৰাই থয়। এইটো তেওঁলোকে লাজ শ্ৰম কৰে, ল'ৰা ছোৱালীক দি পেলাই 10 টকা দি পেলাই গুটখা পেকেটটো কিনাই। বাপেকে চিগাৰেট খাই থাকে, ককাকে চিগাৰেট খাই থাকে, দেখিছে। এই ঘৰখনত যদি দেখে, আমি স্কুলত এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ, তেওঁলোকৰ মাজত সন্তুলন নাইকিয়া হৈ যায়। কি সঁচাকৈ কি বস্তু খাইছোঁ, ভাল নে বেয়া? এই ব্যৱস্থাটোৰ পৰা আমি ঘৰখনক সেইকাৰণে নিজে শুদ্ধিকৰণ হ'ব লাগিব। বহুতো মই যুৱ লিডাৰো দেখিছোঁ তেওঁলোকৰ ঘৰত কিন্তু ধপাত ব্যৱহাৰ কৰি আছে, ঘৰলৈ অহা অভ্যাসত তামোল পাণৰ লগত চাদা দি আছে, অথচ মিলে মিটিঙে কিন্তু ধপাতৰ এগেইনষ্টেড কৰিছে। আৰু সেইটো বেছি ক্ষতিকাৰক। আমি ক'লা মান ধপাতটো যিটো খাই আছোঁ সেইটো বেছি ক্ষতিকাৰক, সেইটোৱে বেছি অপকাৰ কৰে। সেইকাৰণে এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি এটা সকলো স্তৰতে, সমাজৰ সকলো স্তৰতে আমি প্ৰতিবাদ বা তেনেকুৱা ধৰণে এৱাৰনেছ কৰিব লাগিব, সজাগ সচেতন হ'ব লাগিব, তেহে ই সম্ভৱ। আৰু এটা কথা ঠিক, যিয়ে যি নকওক লাগিলে ধপাত নাইকিয়া হ'ব এদিন। আৰু এই প্ৰচেষ্টাটো আপোনালোকৰ এই প্ৰচেষ্টাবিলাক সোণালী আখৰে বুৰঞ্জীত লিপিবদ্ধ হৈ ল'ব। যেনেকৈ আমাক অসমক কানিয়া কৈছিলে, কানি খাইছিলে, কানি আমাৰ নাইকিয়া হৈ গ'ল। কানিয়া কীৰ্তনৰ নিচিনা ড্ৰামা বা অন্যান্য ধৰণৰ স্বাধীনোত্তৰ কালৰ আমাৰ যিমানসকল ব্যক্তি আছিলে তেখেতসকলৰ প্ৰচেষ্টাত, চৰকাৰৰ প্ৰচেষ্টাত নাইকিয়া হ'ল। ঠিক তেনেধৰণে সকলোৰে এটা প্ৰচেষ্টা লাগিব, সামূহিক প্ৰচেষ্টাৰ জৰিয়তে সম্ভৱ। হয়, নিশ্চয়কৈ আপুনি উল্লেখ কৰিছে এটা সময়ত আমাৰ অসমীয়াসকলক কানিয়া বুলি কোৱা হৈছিলে। সেই অপবাদ আৰু এতিয়া নাই। আমি আশা কৰোঁ এই ধপাতেও লাহে লাহে আমাৰ সমাজৰ পৰা এদিন বিদায় ল'ব, আমাৰ এটা নিৰোগী যুৱ প্ৰজন্ম তৈয়াৰ হ'ব। সেই আশা কৰিয়ে আজিৰ অনুষ্ঠানটিও আমি আয়োজন কৰা হৈছে। বিশেষতঃ আজিৰ অনুষ্ঠানটো এই বিশ্ব ধপাত নিবাৰণী দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে। গতিকে এই দিৱসটোৰ সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই বিশ্ব ধপাত নিবাৰণী দিৱসে আৰম্ভণিৰে পৰা বৰ্তমানলৈকে কেনেধৰণৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰি আহিছে বা কেনেধৰণৰ দিশসমূহ তেওঁলোকে পৰ্যালোচনা কৰে? বিশ্ব ধপাত বিৰোধী দিৱসত আমাৰ নেশ্যনেল টিভি টবাকো কণ্ট্ৰল প্ৰগ্ৰেমে প্ৰত্যেকবাৰে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেওঁলোকে এই দিৱসটো চেলিব্ৰেট কৰে। গোটেই বছৰটো যিমানখিনি এৱাৰনেছ কৰিলে, এইবাৰো যোৰহাট ডিষ্ট্ৰিক্টত আমাৰ গোটেই স্কুলবিলাকৰ ভিতৰত কম্পিটিশ্যন আছে, এক্টিং কম্পিটিশ্যন আছে। আমি আটাইতকৈ উল্লেখনীয় দিশ এটা ক'ব খুজিছোঁ যে আমি আগতেও কৰিছোঁ আৰু এইবাৰো কৰিছোঁ, অসম সাহিত্য সভাৰ লগত একেলগে কৰিছোঁ। সন্মানীয় অসম সাহিত্য সভাৰ সভাপতি মহোদয় সম্পাদক দেৱজিৎ বৰা, তেখেতে আগৰ পৰা সহায় কৰি আহিছে। তেখেতে মেণ্টৰ বুলি আমি ক'ব পাৰোঁ আমাৰ অনুষ্ঠানবিলাকত, যোৰহাটত হৈ থকা অনুষ্ঠানবিলাকৰ। তেখেতে আমি একেলগে এইবাৰ আমাৰ যোৰহাট যিখিনি সাহিত্য সভাৰ যিটো মূল হল আছে তাতে আমি এই দিৱসটো উদযাপন কৰিম। এই বস্তুটোৰ ব্যৱস্থাৰ যোগেদি এইটো হ'ব
যে সাহিত্য সভা আপুনি গম পাইছে অসমৰ জীৱন ৰেখাৰ লগত মিলি থকা এটা অনুষ্ঠান। যদি আমি সেই মানে অসমৰ সমাজ জীৱনৰ মাজত সোমাব পাৰোঁ তেতিয়াহে কাম হ'ব। ইতিমধ্যে আমি যিখিনি ধৰ্মীয় অনুষ্ঠান আছে, মছজিদেই কওক, সত্ৰই কওক বা নামঘৰে কওক, যেনে আমাৰ এতিয়া আমি শ্ৰদ্ধাৰে নমন কৰিছোঁ ঢেকীয়াখোৱাৰ নামঘৰৰ কৰ্তৃপক্ষক, শ্ৰদ্ধাৰে নমন কৰিছোঁ মইনাপুৰীয়া নামঘৰৰ কৰ্তৃপক্ষক। তেওঁলোকে ধপাতমুক্ত হৈ গ'ল। আমি তেখেতসকললৈ আপিল কৰিছিলোঁ, তেখেতসকলে হৈ গ'ল তেখেতসকলৰ প্ৰচেষ্টাত। দক্ষিণপাট সত্ৰাধিকাৰ প্ৰভু, উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ প্ৰভু, তেখেতসকলৰ আগৰ প্ৰয়াত নকমলাবাৰী সত্ৰাধিকাৰ প্ৰভু, সেইসকলৰ যিখিনি আশীৰ্বাদ, সেইখিনি আশীৰ্বাদে অন্ততঃ নামঘৰবিলাকত অলপ কমিছে। কিন্তু এতিয়াও কিন্তু আমাৰ সৰু সুৰা যিখিনি নামঘৰ আছে তাৰ পৰা যাবলৈ বহুত দূৰ, মাইলছ টু গ', বহুত দিনেই যাব লগা, বহুত ৰাস্তা আমাৰ যাবলৈ বাকী আছে। কিন্তু তথাপিও আৰম্ভণিটো হৈছে, মানুহেতো বুজি পাইছে, যুৱকসকলে যদি আগবাঢ়ি আহে ই সম্ভৱ। নিশ্চয়কৈ আমি আশা কৰিছোঁ আমাৰ যুৱ বন্ধুসকলে আপোনাৰ এই আলোচনাৰ জৰিয়তে তেওঁলোক উপকৃত হ'ব বা তেওঁলোকে বুজি উঠিছে ধপাত কিয় সেৱন কৰিব নালাগে। সেয়েহে আপুনিও উল্লেখ কৰিছে বা আমিও বহু সময়ত দেখিছোঁ যে যুৱকসকল বিশেষতঃ ধপাতৰ প্ৰতি আসক্ত হয়। গতিকে এটা যুৱ প্ৰজন্মক এখন দেশ বা এটা জাতিৰ সম্পদ হিচাপে বিবেচনা কৰা হয়। গতিকে এই ক্ষেত্ৰত যুৱ বয়সত ধপাত সেৱনে এটা মানৱ সম্পদক নিশেষ কৰিব পাৰে নেকি? খুব ভাল প্ৰশ্ন আচলতে, আৰু দিছ ইজ এ ভেৰি ইণ্টেলিজেণ্ট কুৱেশ্যন। চাব দেই, আপুনি মন কৰিব, মাক দেউতাকক দেখি এটা শিশুৱে যেতিয়া ক্লাছ 5ত বা অভ্যাগতক আপোনাৰ তামোল পাণৰ ধপাত দিয়ে, সি গৈ পেলাই পিয়েৰ ষ্টেটত ক্লাছ 7ত চিগাৰেট খাবলৈ শিকে। পিয়েৰ ষ্টেজটোৱে তাক বাধা দিব নোৱাৰে, মনৰ সন্তুলন সি নাইকিয়া হৈ যায়। সি গৈ পেলাই মেট্ৰিকত সি বিয়েৰ খাবলৈ শিকে, সেই ল'ৰাটো, কাৰণ নিচাৰ বিৰুদ্ধে তাৰ কোনো ধৰণৰ এটা প্ৰবল স্থিতি, তাৰ মানসিক স্থিতি নাইকিয়া হৈ যায়। তাৰপিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলত সি কিবা কাৰণত বেয়া কৰিব আৰু কোনোবা সমনীয়া ক্ষেত্ৰত ড্ৰাগছৰ প্ৰবলত পৰিব, সি তেতিয়া ড্ৰাগছলৈ গুচি যাব। কাৰণ সি পাহৰিব বিচাৰিব তাৰ যিটো ছাকচেছ নাইকিয়া ষ্টৰিটো সি পৰা পৰিত্ৰাণ পাবলৈ সি ড্ৰাগছলৈ সহজে গুচি যায়। সেইকাৰণে আমাৰ ড্ৰাগ এডিক্টৰ সংখ্যা বাঢ়িছে। কিন্তু আৰম্ভণি কেনেটো ক'ত? ঘৰখনত মাকে গুটকা খাই আছে, দেউতাকে চিগাৰেট খাই আছে, দেউতাকে চাদা খাই আছে। আৰু আমি কাক গালি দিছোঁ? চৰকাৰখনক গালি দিছোঁ, ড্ৰাগছৰ বিৰুদ্ধে আমি গালি পাৰিব বিচাৰিছোঁ। কিন্তু দুখটো আমি কৰি আছোঁ, আমি পৰিয়ালজনত মাক দেউতাকবিলাকে কৰি আছোঁ, আমি চৰকাৰখনক গালি দিছোঁ। সেইকাৰণে ধপাতে আপোনাৰ আমাৰ যুৱকক, আমাৰ যুৱ সমাজক নিঃশেষ কৰি দিয়াৰ এটা প্ৰথম আহিলা একচুৱেলি। সেইকাৰণে মই কৈছোঁ যে আমি ব্ৰিটিছে দিয়া অভিশাপত আমি নিমজ্জিত হৈ আছোঁ, আমি দাসত্বৰ প্ৰতীকত আছোঁ। ধপাতৰ কোনো খাদ্যগুণ নাইকিয়া, কোনো ধৰণে সহায় নকৰে। কাৰণ ধপাত নোখোৱা মানুহবিলাকে প্ৰমাণ। ধপাত নোখোৱা মানুহবিলাকৰ কোনোবাই কয় মই লেট্ৰিন কৰিবলৈ যাব নোৱাৰোঁ, কি সি জন্মতে তাক ভগৱানে লেট্ৰিন কৰিবলৈ ধপাতৰ টোপোলা এটা গাঁঠি দি পঠিয়াইছে নেকি? নাই পঠিওৱা নহয়। এইটো অভ্যাস কৰি পেলাই আমি সৃষ্টি কৰি লৈছোঁ। সেইকাৰণে ইম্পচিবল। মই বাৰম্বাৰ কৈছোঁ, সকলো ৰাইজকে মই অনুৰোধ কৰিছোঁ যে আমি যেনে তেনে আহক, আমি সকলোৱে আগবাঢ়ি আহোঁ আৰু সকলোৱে এটা মন প্ৰাণ দি ধপাতৰ বিৰুদ্ধে আমি এক আন্দোলন প্ৰবল জনাবত গঢ়ি তোলোঁ। হয় ডাঙৰীয়া, ধপাত যিহেতু আমাৰ সমাজৰ বাবে এটা অভিশাপ, ধপাত আসক্তিয়ে আমাৰ সমাজখনক যথেষ্ট ক্ষতি কৰিছে। গতিকে ইয়াৰ বিপৰীতে আমি আলোচনা কৰিব লাগিব, প্ৰথমে আমাৰ যুৱকসকল এই ধপাতৰ প্ৰতি আসক্ত কিয় হয়। সেয়ে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে ধপাতৰ প্ৰতি আসক্তি কিয় বা কেনেকৈ প্ৰথমে জন্মায়? ধপাতত প্ৰায় 5,000 পৰা 7,000 কেমিকেল আছে, বিষাক্ত ৰসায়ন আছে। হয়, এই ৰসায়নৰ ভিতৰত 50টা তেজস্ক্ৰিয়তাৰ গুণো আছে, যি আমাৰ কেঞ্চাৰ কৰে। কিন্তু এটা বিশেষ কেমিকেল হ'ল নিকটিন। মই আগতে প্ৰথমতে কৈ আহিছিলোঁ। নিকটিন নামৰ ৰসায়নটো ধপাত যি উপায়েৰে নাখাওঁ লাগিলে, চোবাই খোৱা বা শুঙা বা ধোঁৱা হিচাপে খোৱা, যি উপায়েৰে নাখাওঁ লাগিলে, এই ধপাতত থকা এই ৰসায়নটো 5 পৰা 10 ছেকেণ্ডৰ ভিতৰতে তেজৰ লগত মিহলি হৈ আমাৰ মগজুৰ সেই ভাগে অংশদি যায়, য'ত ডপামিন নামৰ সেই হৰমনটো নেচাৰেলি লাগে আমাক মন ভাল লগাবৰ কাৰণে বা এলাৰ্টনেছ কৰিবৰ কাৰণে। এড্ৰিনেলিন গ্লেণ্ডৰ, কিডনীৰ ওপৰত থকা এড্ৰিনেলিন গ্লেণ্ডৰ মাজেদি গুচি গ'লে নৰ এড্ৰিনেলিন বা এড্ৰিনেলিন হৰমনটো
নিঃসৰিত হয়। ইয়াৰ যোগেদি মানুহজনৰ এলাৰ্টনেছ বাঢ়ি যায়, মানুহজনৰ মন ভাল লাগে। এবাৰ যেতিয়া এই প্ৰচেছটো আৰম্ভ হৈ যায় নহয়, লাহে 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 কি হয়, যদি ধপাতটো এৰি দিয়ে তেতিয়াই এই হৰম'নবিলাকে প্ৰথমতে নাইকিয়া হৈ যায়। সেইকাৰণে উইড্ৰল চিমটম হয়, আকৌ যে ঘূৰি যায় ধপাত খাবলৈ, কাৰণ কেইদিনমানৰ কাৰণে তেওঁৰ হৰম'নবিলাক, নেচাৰেল হৰম'নবিলাক নাইকিয়া হৈ থাকিব। পাছত হ'ব, কিন্তু কেইদিনমান সময় লাগে। কিন্তু এই নিকটিনে যিহেতু ডপামিনতকৈ নিচিনাকৈ আমাৰ মন ভাল লগাটো কৰি দিয়ে নহয়, আৰু আমি এটা গ্ৰুপত একেলগে থাকি ফূৰ্তি কৰি খাব পাৰোঁ, ছ'চিয়েলাইজেশ্যন এফেক্ট এটা থাকে। ছ'চিয়েলাইজেশ্যন এফেক্ট বুলি কয়। আপুনি যদি ক'ৰবাত যদি বাছ ষ্টেণ্ডত ৰৈ আছে, বাছ অহা নাইকিয়া, আপোনাৰ আমনি লাগিছে, চিগাৰেট এটা কোনোবাই খোৱা মানুহে খাই ল'লে, গুটখা অকণ খাই ল'লে, তাৰ মনটো ভাল লাগিল, সেই সময়কণ কটাই দিলে। আমাৰ যদি ইটা জাপি থকা, ইটা গাঁঠি থকা লেবাৰ এজনে যদি কেনেবাকৈ চাদা অকণ খাই ল'লে, ই ভাত খাবলৈ ভোকটোও নাইকিয়া পাহৰি যায়, আৰু দুজাপ ইটা বেছিকৈ যাব। খুলিয়াই খোল বাই আছে, তামোলে দুপতীয়াই পকতীয়াই খাই আছে, সি পাহৰি গৈছে ঘৰত হয়তো মাক ঘৈণীয়েকে ভাত বাঢ়ি থৈছে, যাবলৈ হোৱা নাই, আৰু দুবাৰ আখৰা কৰি লওঁ বুলি ভাবিছে। এইটো হ'ল ধপাতৰ নিচা। এই নিচাটোৰ বিৰুদ্ধে কিন্তু আমি যুঁজিব পাৰোঁ। মানসিক শক্তি প্ৰবলভাৱে স্থিতি কৰিলে কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে। আজিৰ অনুষ্ঠানৰ যিহেতু সামৰণিৰ সময় আহিছে, সেই শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্মটোক ধপাতৰ পৰা আঁতৰাই ৰাখিব পৰাকৈ বা আমাৰ সমাজে এই ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা কিছু ব্যৱস্থাৰ বিষয়ে আপোনাৰ পৰা এটি পৰামৰ্শ। বৰ্তমান আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে যিটো আমাৰ নতুন শিক্ষানীতি আৰম্ভ কৰিলে, ই আমাৰ কাৰণে বহুত ভাল হ'ব। নতুন শিক্ষানীতিয়ে আমি সেই প্ৰাচীন ভাৰতীয় সভ্যতাৰ শিক্ষানীতিলৈ আমি গৈছোঁ, য'ত গুৰু পৰম্পৰাটো অকণমান হ'লেও পুনৰুদ্ধাৰ হ'ব। মই আগতেই কৈছোঁ যে মেকলেক যিটো ব্ৰিটিছ সাম্ৰাজ্যবাদে যিটো অভিশাপ আমাক দি থৈ গৈছে, যিটো পৰাভ্যান্তৰ দাসত্বৰ প্ৰতীকত আমি হৈ আছোঁ, সেই মনোভাৱটো আমাৰ জাগৃত হ'ব লাগিব আমাৰ সকলোৰে মাজত, যে আমি এটা পাশ্চাত্যৰ দাসত্বৰ প্ৰতীকৰ আমি চিহ্নিত হৈ আছোঁ ধপাত ব্যৱহাৰৰ যোগেদি। ইয়াৰ পৰা আমাৰ মুক্তি লাগে। এই ভাৱটো যদি জনসাধাৰণৰ মাজত জাগৃত হৈ যায়, আমি ধপাতক আমি নিঃশেষ কৰিব পাৰিম। আমি কানিমুক্ত হোৱাৰ নিচিনাকৈ ধপাতমুক্ত হ'ব পাৰিম। হয়, নিশ্চয়কৈ আমি সেই আশা ৰাখিছোঁ। ভৱিষ্যতে এই ধৰণৰ আলোচনাৰ জৰিয়তে, এই ধৰণৰ সজাগতাৰ জৰিয়তে আমাৰ সমাজৰ পৰা ধপাত সমূলঞ্চে নিৰ্মূল হ'ব। আজি যিহেতু বিশ্ব ধপাত নিবাৰণী দিৱস, এই বিশেষ দিৱসটোৰ সৈতে সংগতি ৰাখি ধপাত কিয় গ্ৰহণ কৰিব নালাগে, ধপাতৰ পৰা কেনেধৰণে আমি আঁতৰি থাকিব লাগে, এই গোটেইখিনি বিষয়ে আপুনি খুব সুন্দৰকৈ বিতংভাৱে আলোচনা কৰি আমাৰ যুৱ শ্ৰোতাসকলক আপুনি উপকৃত কৰিলে। এই বিশেষ সময়খিনি আমাক দিয়াৰ বাবে ধন্যবাদ জনালোঁ। ইমানতে আজিৰ এই বিশেষ অনুষ্ঠানটি আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে বিশ্ব ধপাত নিবাৰণী দিৱসৰ সৈতে সংগতি ৰাখি আমি আগবঢ়োৱা জিলা যক্ষ্মা বিষয়া, জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া আৰু লগতে ৰাজ্যখনৰ ধপাত নিবাৰণী অভিযানৰ সৈতে প্ৰথমৰে পৰা ওতঃপ্ৰোতঃভাৱে জড়িত ব্যক্তি ডক্টৰ ভক্তিময় ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। আজিৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে সুদৰ্শন বৰুৱাই। বাণীবন্ধন আৰু সম্পাদনা কৰিলো মই স্বাতি কাশ্যপ বেজবৰুৱাই, আৰু প্ৰযোজনা কৰিলে খুৰছিদ আহমেদে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠান সামৰি মই স্বাতি কাশ্যপ বেজবৰুৱাই ইমানতে আপোনালোকৰ পৰা বিদায় মাগিছো। ধন্যবাদ।